তো বন্ধুসকল দেখা পাইছে জ্বলি গৈছে। তো এইটো ট্ৰাই কৰি। তো বন্ধুসকল আপোনালোকে গম পায় যে লাইটাৰ, তো আপোনালোকে সকলোৱে ব্যৱহাৰ কৰে, গেছ জ্বলাবৰ কাৰণে লাইটাৰ ব্যৱহাৰ কৰে। তো সেই লাইটাৰ আপোনালোকে যিহেতু কিনি আনে 60 টকা 70 টকা দি কিনি আনে, তো সেই লাইটাৰ আপোনালোকক আজি মই বনাই দেখাম। মাত্ৰ 10 টকাত আপোনালোকে সেই লাইটাৰ বনাব পাৰিব। তো কেনেকৈ বনাওঁ আহক আপোনালোকক দেখুৱাই আছোঁ। বন্ধুসকল আপোনালোকে সেই লাইটাৰ বনাবৰ কাৰণে তাৰ চিৰিজ লাগিব এটা 10 ml চিৰিজ আপোনালোকে ফাৰ্মাচীত কিনিবৰ কাৰণে 10 টকাত কিনিব পাৰিব। তো এই চিৰিজ লাগিব এটা। তো এই চিৰিজেৰে আমি কেনেকৈ কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ, আপোনালোক চাই থাকক। এইটো দেখা পাইছে চিৰিজ। তো আমি এনেকৈ খুলিম, আৰু যিহেতু আমাৰ এই নিডেলৰ দৰকাৰ নাই, এইটো নালাগে, আৰু আমি এই বস্তুটো খুব ধুনীয়াকৈ কাটিব লাগিব। এতিয়া চিধাকৈ কাটি দিব লাগিব। তো কাটাৰ কাৰণে মই ব্যৱহাৰ কৰিম ব্লেডেৰে আমি ধুনীয়াকৈ মানে কাটি পেলাম। আপোনালোকে যিকোনো বস্তুৰে কাটিব পাৰে। অকল দেখা পালে এইটো খুব ধুনীয়াকৈ মই কাটি ল'লোঁ। ধুনীয়াকৈ কাটি ল'ম ব্লেডেৰে। মই ব্লেড ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো কাটাৰ ব্যৱহাৰ কৰিব পাৰে। কৰিব পাৰে। দেখা পাইছে ধুনীয়াকৈ কাটি লৈছোঁ। দেখা পাইছে মোৰ হাতত লাইটাৰ এটা আছে। বেয়া লাইটাৰ লাগিব, আৰু এই বেয়া লাইটাৰ এটা মই লৈ লৈছোঁ। লাইটাৰটো বন্ধুসকল এনেকৈ ভাঙিব লাগিব। আপোনালোকে ভাঙি পেলাই এই মালটো ওলাব লাগিব। যিহেতু এইটো ইয়াৰে পৰা আমাৰ এইটো বস্তুৰ প্ৰয়োজন। তো দেখা পাইছে এইটো বস্তুৰ প্ৰয়োজন। তো এইটো লৈ ল'লোঁ, আৰু এইখিনি আমাৰ কাম নাই, দৰকাৰ নাই। তো ফাটাও দেখা পাইছে এই আইৰনেৰে মই ফুটা কৰিম। তো দেখা পাইছে বন্ধুসকল খুব ধুনীয়াকৈ আইৰনেৰে ফুটা কৰি লৈছোঁ, আৰু এই ফুটাটো এনেকৈ কাটি দিম। ধুনীয়াকৈ ফুটা হৈ গৈছে। তো নেক্সট এই বস্তুটো মই অকণমান এতিয়া ফুটা কৰি ল'ম আইৰনেৰে। তো আপোনালোকে যিকোনো ব্যৱহাৰ কৰিব পাৰে, যিকোনো বস্তু, যিকোনো লোহা ব্যৱহাৰ কৰিব পাৰে, গৰম কৰি ফুটা কৰিব। এনেকৈ মই ফুটা কৰি ল'লোঁ। এই বস্তুটো ইয়াতে সোমাব লাগিব এতিয়া। তো মই এই আঠা ব্যৱহাৰ কৰিম। তো আপোনালোকে যিকোনো আঠা ব্যৱহাৰ কৰিব পাৰে, আৰু যিহেতু মই ফেব্ৰিকুইক ব্যৱহাৰ কৰিছোঁ, তো ইয়াতে দি ল'লোঁ অকণমান। এই বস্তুটো ইয়াতে দি দিম। তো ইয়াতে অকণমান মানে আঠা দিব লাগিব। তো গুড়িটো তাৰমানে আঠা দি অকণমান টাইট কৰিব লাগিব, যিহেতু এইটো ফেব্ৰিকটো হৈ গ'ল। তো আৰু এই তাৰটো আমি এনেকৈ দিব লাগিব। তো বন্ধুসকল দেখা পাইছে এইটো ইয়াতে লগাই দিছোঁ আঠাৰে। তো ইয়াতে এতিয়া সোমাব লাগিব। আৰু যিহেতু মই ইফালে বাটটো বনাই দিছোঁ অলৰেডি, মই বাট বনাই দিছোঁ। তো দেখা পাইছে অকণমান আঠাৰে মানে দি দিব লাগিব। তো বন্ধুসকল দেখা পাইছে যিহেতু আমাৰ লাইটাৰ বনোৱা সম্পূৰ্ণ হৈ গৈছে। এইটো চাওক ফায়াৰিং হৈ আছে। তো এতিয়া ইয়াক টেষ্ট কৰি চাব লাগিব, আপোনালোকক দেখুৱাম টেষ্ট কৰি। তো জ্বলে নে নাই তো আপোনালোকে চাওক। বন্ধুসকল দেখা পাইছে তো মোৰ হাতত আছে লাইটাৰ। 10 টকা খৰচ কৰি বনাইছোঁ, বহুত সময় লাগিছে। 10 টকা খৰচ কৰি বনাইছোঁ। এতিয়া মই দেখা পাইছে গেছ। তো মই জ্বলাম। মোৰ ওচৰত একো নাই, অনলি এইটো লাইটাৰ আছে। তো 10 টকা লাইটাৰ ভাই জ্বলি যাক। 10 টকা লাইটাৰ জ্বলি গৈছে। চিম 10 টকা লাইটাৰ জ্বলি যাক। জ্বলি গৈছে, আৰু চেফটিও হয়। আৰু এইটো দেখা পাইছে কিমান দীঘল আছে, হাততো নালাগে। যিহেতু মানে বহুতৰে হাতত জ্বলি যায়, মানে লাইটাৰ বেয়া হৈ গ'লে মেচ ইউজ কৰে। লাইটাৰ বেয়া হৈ গ'লে মেচ ইউজ কৰে। মেচ ইউজ কৰোঁতে তো হাত জ্বলি যায়। তো হাত জ্বলি যোৱা সেই বস্তুটো দেখা পাই পেলাই আপোনালোকৰ কাৰণে এই সৰু এটা লাইটাৰ বনাইছোঁ। তো আপোনালোকে 60-70 টকাত সেই লাইটাৰ নিকিনি তো আপোনালোকে ঘৰত নিজে মানে এই 10 টকা মানে খৰচ কৰি পেলাই লাইটাৰ বনাওক, আৰু খুব সুন্দৰকৈ আপোনালোকৰ গেছ জ্বলাব পাৰিব। তো আজিৰ কাৰণে এইখিনি আছিল। আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আৰু যেনেকুৱা ধৰক চাওক, বহুতো এনেকুৱা মানুহ আছে মানে লাইটাৰ এটা কিনিবৰ কাৰণে মানে ভাবিব লাগে। গেছ চৰকাৰে দি দিছে, বহুতৰ ঘৰত গেছ দি দিছে, কিন্তু লাইটাৰ বেয়া হৈ গ'লে কিনিবৰ কাৰণে ভাবিব লাগে। তো তাৰ কাৰণে আপোনালোকে মানে এই বস্তুটো যাতে তেওঁলোকে মানে বনাব পাৰে, তো সেই উদ্দেশ্যলৈ মই বনাইছোঁ আজিৰ এই ভিডিঅ'টো। তেওঁলোকে যাতে এই লাইটাৰটো নিজে তৈয়াৰ কৰি 10 টকা খৰচ কৰি তৈয়াৰ কৰি যাতে গেছটো জ্বলাব পাৰে। আৰু মেচ ব্যৱহাৰ যাতে নকৰক, মেচটো ব্যৱহাৰ নকৰক, আৰু তেওঁলোকৰ হাতো যাতে নপুৰক। মানে হাতটো যিহেতু জ্বলি যায় মেচ ইউজ কৰিবৰ কাৰণে, বহুত মহিলা মানুহক মই দেখিছোঁ। তো সেই যাতে মেচ ব্যৱহাৰ কৰি যাতে তেওঁলোকৰ হাতটো নজ্বলক, তো তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক। তো
তো আজিৰ এইখিনি আছিল সৰু মৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে ছাবস্ক্ৰাইব কৰিব নকৰে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ কাৰণে ইমানখিনি আছিল তো বাই বাই শ্বেয়াৰ